নমস্কাৰ, মই জিতেন্দ্ৰ চালৈ। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ ভৰলুমুখ আৰক্ষী চকী। ইয়াতে মই সেই যিগৰাকী মানে অভদ্ৰ মহিলা, মানে অসমীয়া জাতিটোক লৈ যিটো বেয়া ভাষা কৈ গোটেই অসমীয়া খিলঞ্জীয়াৰ ওপৰত এটা ৰাম টাঙন চৰ মাৰিছে, মই উতলি থাকিব পৰা নাই। আজি মই FIR দিছোঁ। এইখন FIR কপি চাই লওক আপোনালোকে ৰাইজ। GD নম্বৰটো পাই যাব, ৰাতি বা কালি ৰাতিপুৱা GD নম্বৰ পাই যাব। কোনোবা ৰিপৰ্টাৰে যদি ল'ব খোজে বা কোনোবা মানুহ যদি ল'ব খোজে ৰাতি পাই যাব। এতিয়া বৰ্তমান থানাত অচিচান নাই কাৰণে GD নম্বৰটো পোৱা নাই। GD নম্বৰটো অনলাইনত আহে, এইটো আপোনালোকে ৰাতিপুৱা পাই যাব। ঘটনা হ'ল কি, অনাগত দিনত দেখা যাওক, এইটো এটা নন বেলেবল ছেকশ্যন হয়। মই উকিলক সুধি লৈছোঁ, এই নন বেলেবল ছেকশ্যন হয়। প্ৰশাসনে কি ব্যৱস্থা লয় সেইটো লক্ষণীয় হ'ব। আমি অপেক্ষাত থাকিম, মানে অপেক্ষাৰে ৰখি থাকিম যাতে উচিত মানে শাস্তি পায় এই মহিলাগৰাকীয়ে, যোনে মানে এই অভদ্ৰ আচৰণ গোটেই জাতিটোক কৰিছে, জাতিটোক অপমান কৰিছে। এনেকুৱা মানুহ আমাৰ অসমত থাকিবই নালাগে, সিহঁতক গতিয়াই বাহিৰ কৰিব লাগে। এইখিনিয়ে।